শংকৰদেৱৰ তিৰুভাগ তিথি আৰু বিভিন্ন বিদ্যালয়ৰ সমপৰ্যায়ত আজি আপোনাৰ বিদ্যালয়টো পাতিছে। কিন্তু দেখিবলৈ পোৱা যায় মজলীয়া বিদ্যালয় বা প্ৰাথমিক বিদ্যালয়ত শংকৰদেৱৰ তিথিটো উদযাপন খুব কমেই কৰে। আপুনি গত বৰ্ষৰ দৰে এইবাৰো আয়োজন কৰিছে, কি ক'ব সমগ্ৰ বিষয়ে? এই বিষয়টোৰ ওপৰত মোৰ ক'বলগীয়া মোৰ নিজা সিদ্ধান্ত অনুসৰি মই যিহেতু এইখন বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলক যিহেতু অকল পাঠ্যপুথিৰ শিক্ষা দিয়ে আচল শিক্ষাটো নহয়, তেওঁলোকক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ যিখিনি অৱদান দি থৈ গৈছে, সেই অৱদানৰ তেখেতৰ কৃষ্টি সংস্কৃতিখিনি যদি আমি ছাত্ৰ ছাত্ৰীৰ মাজত অলপ বিলাই দিব পাৰোঁ, সেইটোৱে প্ৰয়াস কৰিছোঁ। আৰু সেই প্ৰয়াস লৈয়ে আজি আমাৰ প্ৰাথমিক বিদ্যালয়, চৰকাৰী বিদ্যালয়ৰ কণ শিশুসকলক লৈ আপোনালোকে জানে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন কৰিলোঁ, অসমীয়া ভাওনা উদযাপন কৰিলোঁ। এইবাৰ আমি এটা চিন্তা কৰিলোঁ যে এই ছাত্ৰ ছাত্ৰীসকলক যদি আমি দিহা নামটো তেওঁলোকক শিকাই দিব পাৰোঁ, আজিৰ এই যুৱ সমাজত যিটো উশৃংখল হৈছে সেইটো তেওঁলোকক তাৰ পৰা যাতে আমি আঁতৰাই ৰাখিব পাৰোঁ, সেই প্ৰয়াসখিনি আমি তেওঁলোকৰ প্ৰতিভাসমূহ ৰাখিবৰ চেষ্টা কৰিছোঁ। আৰু যিহেতু মোৰ প্ৰতিদিনে এটা পৰিকল্পনা থাকে যে ছাত্ৰ ছাত্ৰীসকলক লৈ কিবা এটা কৰিব পৰা যায় নেকি। আৰু যিহেতু আজিৰ যুগত চৰকাৰী মাধ্যমৰ অসমীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায়খিনিয়ে ব্যক্তিগত খণ্ডই হওক বা আনেই হওক সকলো হেয় প্ৰতিপন্ন কৰে যে তেওঁলোকৰ যেন একো নাই, প্ৰতিভা নাই, একো নাই। সেই প্ৰতিভাখিনি তেওঁলোকৰ যে আছে সেই দেখুৱাবৰ কাৰণে আমি এখন মঞ্চ দিছোঁ। আৰু প্ৰতি বছৰে এনেকৈ আমি শংকৰদেৱৰ তিৰুভাগ তিথি উদযাপন কৰি আহিছোঁ। আপোনালোকে দেখিছে সকলো শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলক সম্পূৰ্ণ সহযোগ। খন্তেক সময়ৰ পাছতেই আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ কণ ক্লাছ 2ৰ পৰা 5ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি দিহা নাম অনুষ্ঠিত কৰিম।